ৰাজ্যবাসীক দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। কিদৰে গ্ৰেপ্তাৰ কৰা হ'ল ছেম কানু আৰু সিদ্ধাৰ্থক। যদি ছেম কানু ছিংগাপুৰত লুকাই আছিল, তেনেহ'লে ছিংগাপুৰৰ পৰা CIDয়ে এৰেষ্ট কৰিলে নেকি ছেম কানুক? লগতে সিদ্ধাৰ্থক কেনেকৈ এৰেষ্ট কৰা হ'ল? গোটেই অসমবাসীয়ে জানিব বিচাৰিছে কেনেকৈ একেলগে দুজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ল। একেলগে আত্মগোপন কৰি আছিল নেকি ছেম কানু সিদ্ধাৰ্থই? কেনেদৰে গ্ৰেপ্তাৰ কৰা হ'ল এই দুজন মানুহক? এতিয়া গোটেই অসমবাসী প্ৰশ্ন কৰিছে চৰকাৰক। মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাম কেনেদৰে গ্ৰেপ্তাৰ কৰা হৈছিল ছেম কানু সিদ্ধাৰ্থক। কিদৰে সিহঁতক আত্মগোপন কৰি আছিল, কৰ পৰা সিহঁতক ধৰি অনা হ'ল। হয়, ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। এই ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। 24 ঘণ্টাৰ ভিতৰত জালত পৰিল ছেম কানু সিদ্ধাৰ্থ। ক'ত আত্মগোপন কৰি আছিল ছেম কানু আৰু সিদ্ধাৰ্থই? তেৰ নিদিয়াকৈ আত্মগোপন কৰি আছিল ছেম কানু আৰু সিদ্ধাৰ্থ। ছেম কানু আৰক্ষীৰ চকুৰ ধূলি দি পলাব বিচাৰিছিল। আৰক্ষী দলটো যদি ছিংগাপুৰলৈ গ'ল হয়, তেন্তে দিল্লীলৈ পলাই আহিল হয়। ছেম কানু মহন্ত কিন্তু ছেম কানুৰ প্লেন সলনি হোৱাৰ তথ্য লাভ কৰিছিল। আৰক্ষীৰ দলটোৱে ছেম কানুক ধৰিবলৈ ছিংগাপুৰত ওলাইছিল। অসম আৰক্ষীৰ দলটোৱে ছিংগাপুৰলৈ নগৈ দিল্লীত বাহৰ পাতিছিল বুলি জানিব পৰা গৈছে। ছিংগাপুৰৰ পৰা দিল্লীলৈ অহা তথ্য লাভ কৰিছিল আৰক্ষীৰ দলটোৱে। ছেম কানু আহিছিল AI-211 বিমানখনত মাজনিশা 12:08 বজাত। দিল্লীত উপস্থিত হৈছিল ছেম কানু মহন্ত। দিল্লীত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে ধৰিছিল ছেম কানু মহন্তক। নিশা 12:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছিল ছেম কানু মহন্তক। কেনেকৈ ধৰা পৰিছিল সিদ্ধাৰ্থ শৰ্মা? হয়, ছেম কানুৰ পিছতে সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ ধৰা পৰিছিল? এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যবাসীৰ মনত। দিল্লীতে আত্মগোপন কৰি আছিল সিদ্ধাৰ্থ শৰ্মা। দিল্লীত বিভিন্ন স্থানত লুকুৱাই আছিল সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থই কেৱল ইণ্টাৰনেটৰ জৰিয়তে হোৱাটছআপ ব্যৱহাৰ কৰি আছিল। হোৱাটছআপ এপৰ জৰিয়তে বহুতলৈ কল কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। প্ৰথম দিল্লী এয়াৰপৰ্টৰ আশে-পাশে আছিল সিদ্ধাৰ্থ শৰ্মা। 1 ছেপ্টেম্বৰত দিল্লীৰ কোলাহৱালখানাত লুকাই আছিল সিদ্ধাৰ্থ শৰ্মা। 21 ছেপ্টেম্বৰত গুৰগাঁৱৰ স্থানলৈ গৈছিল। 21 তাৰিখে দিল্লীৰ পৰা জয়পুৰলৈ ফ্লাইটত গৈছিল সিদ্ধাৰ্থ শৰ্মা। 25 তাৰিখে ৰাজস্থানত পোৱা গৈছিল সিদ্ধাৰ্থ শৰ্মাক। আৰু 26 তাৰিখে ৰাজস্থানত দেখা পোৱা গৈছিল সিদ্ধাৰ্থ শৰ্মাক। 26 তাৰিখৰ পৰা 26 তাৰিখৰ পাছত লোকেশ্যন হেৰাই গৈছিল সিদ্ধাৰ্থ শৰ্মাৰ। চিম সলনি কৰিছিল সিদ্ধাৰ্থই, কিন্তু সিদ্ধাৰ্থই ভুল কৰিলে তাতেই। একেটা ফোনতে নতুন চিম ব্যৱহাৰ কৰিছিল। কালিৰ দিনটোত ৰাজস্থানৰ পৰা দিল্লীলৈ অহা তথ্য লাভ কৰিছিল আৰক্ষীয়ে। গুৰগাঁৱৰ টোলগেটত আৰক্ষীৰ দল বাহৰ পাতি আছিল। টোলগেটত প্ৰায় 1:30 বজাত CID টীমে গ্ৰেপ্তাৰ কৰে সিদ্ধাৰ্থ শৰ্মাক। সিদ্ধাৰ্থক ধৰি লৈ অনা হৈছিল এয়াৰপৰ্টলৈ। এয়াৰপৰ্টত পূৰ্বৰ পৰাই আছিল ছেম কানু মহন্ত। পুৱা 4:30 বজাৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত অনা হ'ল গুৱাহাটীলৈ। 6:45 গুৱাহাটীত অৱতৰণ কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনে। 24 ঘণ্টাৰ ভিতৰতে জালত পৰিবলৈ সক্ষম হ'ল এই কালপিত ছেম কানু আৰু সিদ্ধাৰ্থ শৰ্মা।